Hello dear viewers, Yusuf update আজিৰ এইটো ভিডিঅ'লৈ আপোনাক পুনৰ এবাৰ স্বাগতম জনাইছো। চাওক আজি এটা যেটো টপিকৰ ওপৰত আলোচনা কৰিম সেই টপিকটো খুবেই গুৰুত্বপূৰ্ণ, বহুতেই বিচাৰি আছে এনেকুৱা ধৰণৰ টপিকৰ ওপৰত ভিডিঅ' বনোৱাৰ কাৰণে মোক বহুতেই কৈ আছে। সো যিয়ে নহওক আজি যেটো টপিকৰ ওপৰত আলোচনা কৰিম সেইটো টপিক আপুনি সম্পূৰ্ণকৈ চাই থাকিব বুলি আশা কৰিলো। লগতে ইয়াৰ আগতে টপিকটো আৰম্ভ কৰাৰ আগতে মই আপোনাক সৰু ৰিকুৱেষ্ট এটা জনাই দিছো। আপুনি যদি মোৰ এইটো চেনেলত আজি নতুনকৈ ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো তলৰ পৰা সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিয়ক যাতে মই আপলোড দিয়া যিকোনো ধৰণৰ ইনফৰমেটিভ তথা এডুকেশ্যন ৰিলেটেড ভিডিঅ'ৰ আপডেটছবিলাক আপুনি সকলোতকৈ আগত লাভ কৰে। সো আহক আজি আলোচনা কৰিম মূলত যেটো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যেটো কি হ'ল আপোনাৰ সিলেবাসটো বহুতেই গম পোৱা নাই কেনেকৈ কি কৰিব, ডাউনলোড কৰ পৰা কৰিব, কি পঢ়িব লাগিব, বহুতেই কনফিউজনত পৰি আছে। যদিও এতিয়া অলৰেডি বহুত ক্যান্ডিডেটে আবেদন কৰিলে থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডত আপুনি কেনেকৈ মানে ডাউনলোড কৰিব সিলেবাস, কি পঢ়িব লাগিব সবিশেষ মই এইটো ভিডিঅ'ত জনাবলৈ চেষ্টা কৰিম। সো ভিডিঅ'টো আপুনি শেষলৈকে চাই থাকিব বুলি আশা কৰিলো। চাওক আপুনি ইয়াৰ কাৰণে কি কৰিব লাগিব, সিম্পলি আপুনি আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব লাগিব। মই চাওক মোৰ মোবাইলৰ যেটো গুগল ব্ৰাউজাৰ তাত এনেকৈ ক্লিক কৰিলো বা ওপেন কৰিলো। সিম্পলি ইয়াত আহি আপুনি কি কৰিব লাগিব, চাওক আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2020-22 চাওক সিম্পলি আপুনি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2022 সিম্পলি এনেকৈ ক্লিক কৰি দিব লাগিব। আৰু যেতিয়া আপুনি এনেকৈ ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু আপুনি এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস দেখা পাব। আৰু ইয়াত আহি আপুনি সিম্পলি কি কৰিব, চাওক সেকেন্ড যেটো অপচন যেটো আছে আপোনাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, ইয়াত আপুনি সিম্পলি এনেকৈ ক্লিক কৰি দিব লাগিব। আৰু ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু এনেকুৱা ধৰণৰ নতুন এটা ইন্টাৰফেস পাই যাব। আপুনি সিম্পলি স্ক্ৰল ডাউন হৈ তলত এনেকৈ আহি যাব। চাওক এনেকৈ আহি থাকিব, আপুনি যেটো সিলেবাস লিংক হেয়া কিন্তু পাই যাব যদি এতিয়ালৈকে দিছে। চাওক ইয়াত আপুনি এপ্লাই লিংকৰ লগত কিন্তু চাওক আহি গৈছে। ইয়াত আছে পোনপ্ৰথমে অনলাইন এপ্লিকেশন লিংক গ্ৰেড 3, আপুনি সিম্পলি ক্লিক হিয়াৰত ক্লিক কৰিলে আপুনি অনলাইন এপ্লাই কৰিব পাৰিব থাৰ্ড গ্ৰেডত। আৰু ইয়াৰ পিছত আছে অনলাইন এপ্লিকেশন লিংক গ্ৰেড 4, ফৰ্থ গ্ৰেডৰ কাৰণে আপুনি ইয়াত এপ্লাই কৰিব পাৰিব। ক্লিক হিয়াৰত ক্লিক কৰি পেলাই আপুনি ডাইৰেক্ট লিংক পাই যাব। তাত ক্লিক কৰিলে আপুনি ৰেজিষ্ট্ৰেচন কৰি লৈ লগইন কৰি আপুনি সিম্পলি এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ পিছত আছে চাওক অফিচিয়েল যেটো এডভাৰটাইজমেন্ট ডিটেইলছ, গোটেইখিনি যদি আপুনি ডিটেইলছত পঢ়িব বিচাৰে গ্ৰেড 3 আৰু গ্ৰেড 4 আপোনাক যেটো লাগে ইয়াৰ পৰা ক্লিক কৰি পেলাই ডাউনলোড কৰি কিন্তু আপুনি পঢ়িব পাৰিব। আৰু ইয়াৰ পিছতে আছে চাওক আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট সিলেবাস। সিম্পলি চাওক ইয়াত কি কৈছে কামিং সুন বুলি লিখা আছে একচুয়ালি, মানে বৰ্তমানলৈকে এতিয়াও কিন্তু যেটো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ সিলেবাস কি পঢ়িব লাগিব হেয়া কিন্তু এতিয়ালৈকে দিয়া নাই। সো নিশ্চয় ৰিসেন্ট খুব কম সময়ৰ ভিতৰত দি দিব। যেতিয়া দি দিয়ে মই কি কৰিম আপোনালোকৰ কাৰণে ভিডিঅ' আকাৰে গোটেইখিনি বস্তু দেখুৱাই দিম, কেনেকৈ ডাউনলোড কৰিব লাগে আৰু কেনেকৈ কি পঢ়িব লাগে মই তাৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। সো আপোনালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি অল নোটিফিকেশন এলাউ কৰি ৰাখক যাতে মই আপলোড দিয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। আৰু এই আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি সিলেবাসৰ ওপৰত যি মই ভিডিঅ' বনাম বুলি ভাবিছো সেই ভিডিঅ'বিলাক যাতে আপোনালোকে পাই থাকে। সো যিয়ে নহওক আজিলৈকে ইমানতে এৰিম। জয় অসম, আজিলৈকে ইমানতে এৰিলো, বাই বাই।